দোকান দি পূজাত বাণিজ্যিকীকৰণ কৰা যায় তেতিয়াহে ধৰ্মীয় উৎসৱসমূহৰ পবিত্ৰতা হ্ৰাস পায়। নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন। মাননীয় অধ্যক্ষ মহোদয়, আধুনিকীকৰণে কেনেদৰে ধৰ্মীয় উৎসৱৰ পবিত্ৰতা হ্ৰাস কৰিছে সেই বিষয়ে জনাৰ পূৰ্বে আধুনিকীকৰণ মানেনো কি, আধুনিকীকৰণৰ প্ৰকৃত সংজ্ঞাটোনো কি, আধুনিকীকৰণে দৰাচলতে কোনটো বিষয়টো সাঙুৰি লৈছে সেই বিষয়ে আজি সন্মানীয় চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে স্পষ্ট কৰি দিয়াৰ প্ৰয়োজনীয়তা আছিলে। মাননীয় অধ্যক্ষ মহোদয়, আধুনিকীকৰণ মানে হৈছে নতুনৰ চিন্তা কৰা আৰু নতুনৰ দিশেৰে আগুৱাই যোৱা। তেনে প্ৰেক্ষাপটতে কেৱল মাত্ৰ আতচবাজি কৰা আৰু নাচ গান কৰাকে আধুনিকীকৰণৰ সম্পূৰ্ণ সংজ্ঞা বুলি কৈ থৈ যোৱা সন্মানীয় চৰকাৰী পক্ষৰ সদস্যগৰাকীক আপোনাৰ জৰিয়তে সন্মান সহকাৰে ক'বলৈ পালে ভাল পাম। বুজিব লাগিছিল বেলেগ, বুজি পালা বেলেগ। বিহু আছিল ভোগালীৰ, তুলসী আনিলা কঙালীৰ। মাননীয় অধ্যক্ষ মহোদয়, আধুনিকীকৰণে ধৰ্মীয় উৎসৱসমূহৰ পবিত্ৰতা হ্ৰাস কৰাৰ বিপৰীতে ইয়াৰ পবিত্ৰতা বৃদ্ধিৰে অৰিহণা যোগাইছে। আধুনিকীকৰণৰ ফলস্বৰূপে সৃষ্টি হোৱা AI চাৰ্ভিলিয়েন্স, ড্ৰোন টেকনলজি, GPS টেকনলজি আদিৰ জৰিয়তে ধৰ্মীয় উৎসৱসমূহত হোৱা অত্যাধিক জনসমাগমক বিজ্ঞানসন্মতভাৱে নিয়ন্ত্ৰণ কৰিব পৰা গৈছে, যিয়ে ধৰ্মীয় উৎসৱসমূহক কোলাহলমুক্ত কৰি তোলাৰ লগতে ইয়াৰ পবিত্ৰতা বৃদ্ধিৰ অৰিহণা যোগাইছে। মাননীয় অধ্যক্ষ মহোদয়, আধুনিকীকৰণ মানে কেৱল মাত্ৰ নতুন বস্তুৰ সৃষ্টি নহয়, আধুনিকীকৰণ মানে হৈছে বিজ্ঞানসন্মত মানসিকতাৰ সৃষ্টি, আধুনিকীকৰণ মানে হৈছে সামাজিক সজাগতাৰ সৃষ্টি, আধুনিকীকৰণ মানে হৈছে মানুহৰ মানসিকতাৰ আধুনিকীকৰণৰ কথা। তেনে প্ৰেক্ষাপটত য'ত নেকি পূৰ্বতে আধুনিকীকৰণৰ অভাৱত ধৰ্মীয় উৎসৱসমূহত সীমিত সংখ্যক লোকেহে স্থান লাভ কৰিছিল, কিন্তু বৰ্তমানৰ সময়ত আধুনিকীকৰণৰ জগতখনত ধৰ্মীয় উৎসৱসমূহে প্ৰত্যেকটো সম্প্ৰদায়, প্ৰত্যেকটো বৰ্ণ, প্ৰত্যেকটো ধৰ্মৰ লোকক বহু ক্ষেত্ৰলৈকে সাঙুৰি ল'বলৈ সক্ষম হৈছে। য'ত নেকি পূৰ্বতে আধুনিকীকৰণৰ অভাৱত মহিলাসকলৰ স্থান ধৰ্মীয় উৎসৱত আছিল একেবাৰে নগণ্য, কিন্তু বৰ্তমানৰ সময়ত পুৰুষ আৰু মহিলাৰ মাজত থকা সেই লিংগ বৈষম্যতা নোহোৱা হৈছে আৰু পুৰুষৰ সমানে সমানে মহিলাও ধৰ্মীয় উৎসৱসমূহত এক উচ্চ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে এই কথা স্পষ্ট হৈ পৰে যে আধুনিকীকৰণে পুৰণিকলীয়া সেই নেতিবাচক চিন্তাধাৰাৰ অৱসান ঘটাইছে আৰু সমাজখনক নতুনৰ দিশেৰে আগুৱাই লৈ গৈ ধৰ্মীয় উৎসৱসমূহক ইয়াৰ উচ্চ আৰু শ্ৰেষ্ঠতম ৰূপ দিবলৈ সক্ষম হৈছে। তেনে এক প্ৰেক্ষাপটতে আধুনিকীকৰণৰ বস্তুবাদী আৰু ব্যক্তিবাদী দুয়োটা দিশৰ প্ৰভাৱক আওকাণ কৰি কেৱল মাত্ৰ বস্তুবাদী দিশটোৰ প্ৰভাৱকে কৈ থৈ যোৱা সন্মানীয় চৰকাৰী পক্ষৰ সদস্যজনক আপোনাৰ জৰিয়তে ক'বলৈ পালে ভাল পাম। দেখিছা শুনিছা তথাপিও বুজা নাই, ৱাইফাই ঠিকেই অন আছে কিন্তু ইণ্টাৰনেটহে অহা নাই। মাননীয় অধ্যক্ষ মহোদয়, আধুনিকীকৰণ মানে হৈছে ইতিবাচক চিন্তা, আধুনিকীকৰণ মানে হৈছে এক নতুন চিন্তা, আৰু এক নতুন ইতিবাচক চিন্তাক যদি এখন সমাজে গ্ৰহণ কৰিব নোৱাৰে তেন্তে এখন সমাজে কোনো দিশকে গ্ৰহণ কৰিব নোৱাৰে। এগৰাকী সন্মানীয় সদস্যই কৈ থৈ গ'ল ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ভাষ্যৰ কথা। তেখেতক ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতৰ কলিৰে সোঁৱৰাই দিব খুজিছো, নতুনৰ গতি খেদা ডেকা গাভৰু আমি, নিৰ্ভীক এই শতিকাৰ, অজ্ঞান চাটনৈয়া এফলীয়া কৰি থৈ মাৰি যাওঁ জীৱনৰ দ্বাৰ, মাৰি যাওঁ জীৱনৰ দ্বাৰ। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়, ধন্যবাদ মহামান্য সদন।